নমস্কাৰ, আৱাজ দা ভইচলৈ আপোনাক স্বাগতম। মই ইমতিয়াজ আহমেদ আৰু আমাৰ লগত আছে আজি অসমৰ এজন অতি প্ৰতিভাৱান খেলুৱৈ, তাৰপিছত এতিয়া প্ৰশিক্ষক হ'ল সৈয়দ জাকাৰিয়া জফ্ৰি। তেওঁ 90 আৰু 2000 দশকত যথেষ্টখিনি অসমৰ হৈ খেলি যথেষ্ট সুনাম কঢ়িয়াই আনিছে। আমি তেখেতৰ লগত তেখেতৰ খেলা জীৱনৰ আৰু প্ৰশিক্ষক জীৱনৰ দুই এষাৰ কথা পাতিম। নমস্কাৰ। নমস্কাৰ। আমি আৰম্ভ কৰোঁ আপোনাৰ আৰম্ভণিৰ বিষয় লৈ পেলাই। ক্ৰিকেট খেলিবলৈ কেনেকৈ আৰম্ভ কৰিলে আৰু কেনেকৈ আপুনি কাৰ পৰা ইনস্পিৰেশ্যন পালে বা উৎসাহ পালে? এইখন গ্ৰাউণ্ডতে 1986ত দেউতাই লৈ আহিছিলে আৰু নৱাব আলী বুলি যে কয় আমাৰ মানে ধৰক আৰ্চাৰিকাৰ বুলিয়ে ক'ব পাৰি, তেখেতক গতাই দিছিলে 86ত। তেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ। এনেকাই আৰম্ভ হ'ল গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ পৰা। তাৰপিছত 89ত গৈ পেলাই বিজয় মাৰ্চেণ্ট খেলিলোঁ। বিজয় মাৰ্চেণ্ট আগৰতলাত খেলিছিলোঁ ফাৰ্ষ্ট মেটচখন। তাৰপিছত তাতে দুটা ইনিংছত 50 মাৰাৰ কাৰণে মই ইজন চিলেক্ট হৈছিলোঁ। তাৰপিছত সেই তেনেকৈ আৰম্ভ হ'ল। তাৰপিছত আপোনাৰ 93 ছিজনটোত মোৰ জুনিয়ৰ ক্ৰিকেটত ধৰক 16 আৰু 19 মিলি অলমষ্ট 800 ৰান আছিলে। 800 ৰান থকাৰ কাৰণে ভাগ্যক্ৰমো ক'ব পাৰি, তেতিয়া অসমৰ হৈ প্ৰফেচনেল খেলি আছিলে আপোনাৰ লালচন্দ ৰাজপুত আৰু চন্দ্ৰকান্ত পণ্ডিতে এই এখন মেটচৰ কাৰণে তেখেতে যাব লগা হওঁতে মই এই নেহৰু ষ্টেডিয়ামতে মোৰ ডেবিউ হৈছিলে 94 আৰু সেইখন মেটচতে 7টা কেটচো ধৰিছিলোঁ। সেই তেনেকেই আৰম্ভ হ'ল আৰু। তাৰপিছত আপুনি এনেকুৱা এটা পৰ্যায় পালেগৈ যে অসমৰ ৰঞ্জী ট্ৰফি দলৰ অধিনায়ক হিচাপে বহুত দিন থাকিলে আপুনি। হয়। সেই সময়ছোৱাৰ বিষয়ে অলপ ক'ব নেকি, যে আপুনি কেনেকৈ চলাইছিল, কেনেকৈ টিমটোৰ কেনেকুৱা আছিল সেই সময়ত? আপোনাৰ লগত পৰাগ দাস বা শুভ্ৰজিৎ শইকীয়া ইহঁতবোৰ আছিলে আপোনালোকৰ লগত? মই একচুৱেলি 2 বছৰ খেলাৰ পিছত মোক ইণ্ডিয়ান ৰেলে মাতি লৈ গৈছিলে। একচুৱেলি সেইখিনি সময়ত মই 94ৰ পৰা 99 ছিজনটো মই 5 বছৰ মই আপোনাৰ ইণ্ডিয়ান ৰেল খেলিলোঁ। তাৰপিছত আমাৰ অসমত তেতিয়া ছেক্ৰেটাৰী আছিলে আব্দুল মতিন দা আছিলে আৰু প্ৰেচিডেণ্ট আছিলে প্ৰফুল্ল মহন্ত। তেওঁলোকে মোক ৰেলৱে বৰ্ডৰ পৰা মানে ইয়াৰ পৰা কৈ মেলি ৰেলৱে বৰ্ডক কৰি মোক আকৌ মাতাই আনিলে আৰু 2000ত মোক মই আহিয়ে মোক কেপ্টেনচিটো দিছিলে। আৰু সেইখিনি সময়ত একচুৱেলি কি হৈছিলে, আমাৰ বেটিংটো আৰু ফাষ্ট বলিংটো আমাৰ লোকেল মানে যিখিনি আমি আছিলোঁ, মই বেটিঙত মই ধৰক শুভ্ৰজিৎ শইকীয়া, তাৰপিছত আপোনাৰ পৰাগ দাস, নিশান্ত, তেনেকে আমিখিনিয়ে আছিলোঁ। আৰু ফাষ্ট বলিঙত ধৰক জাভেদ, গৌতম, তেনেকে জ্ঞানেশ, তেনেকে এটা মাৰ্কিং টিম, এটা গ্ৰুপ এটা আছিলে। কিন্তু স্পিনিং এটেকত আমাৰ নাছিলে কাৰণে স্পিন এটেকৰ কাৰণে আমি বাহিৰৰ পৰা প্লেয়াৰ আনিব লগা হৈছিলে, প্ৰফেচনেল প্লেয়াৰ। সুখবিন্দৰ আছিলে, ওংকাৰ সিং আছিলে আৰু গণেশ বুলি আহিছিলে, তেনেকে বহুত কেইজন আহিছিলে। সেইখিনি সময়ত বেটিংটো আমি চম্ভালিছিলোঁ আৰু ফাষ্ট বলিংটো গৌতমহঁতে খুব সুন্দৰভাৱে চম্ভালিছিলে। সেই স্পিনাৰ নাছিল কাৰণে পিছৰ সময়ত সেইখিনি সময়তে একচুৱেলি মই দেখা পালোঁ, এবাৰ শিৱসাগৰত খেলিব যাওঁতে অৰ্লেন কোঁৱৰক দেখা পাই মই আহি ছাজেষ্ট কৰিলোঁ, কেম্পত মাতিলোঁ আৰু লাহে লাহে তেওঁ এষ্টাব্লিছড হ'ল। তেনেকে অৰ্লেন কোঁৱৰ এষ্টাব্লিছ হ'ল আৰু আমি লাহে লাহে এতিয়াও স্পিনাৰ পাইছোঁ, আমি নোপোৱা নহয়। এতিয়া বহুতখিনি, এতিয়াও যোনখিনি কাৰেণ্ট লটতো ভাল স্পিনাৰ ওলাইছে এতিয়া। আপোনাৰ বিষয় লৈ আপোনাৰ যিজন কোচ, আৰম্ভণিৰ কোচ বুলি ক'লে নৱাব আলী ডাঙৰীয়া, তেখেতে বহুত আশা ৰাখিছিলে আপোনাৰ ওপৰত যে ভাৰতীয় দলত স্থান পাবই, আৰু পাইছিলেগৈও। আপুনি একদম ওচৰ পাই পেলাই মানে বিমুখ হ'বলগীয়া হ'ল। সেই বিষয় লৈ আপুনি কি কয়? মানে একচুৱেলি এতিয়া ধৰক আমি এতিয়া যোনটো কোচিং কৰোঁ, আমি এতিয়া মই প্ৰশিক্ষক হৈ পেলাই মই যিটো কোচিং কৰি আছোঁ, সেইখিনি সময়ত সেই গাইডেঞ্চটো আমি নাপালোঁ। নৱাবদাৰো এটা লিমিটেশ্যন আছিলে, এটা পৰ্যায়লৈ আমাক উঠাই দিয়াৰ পিছত তেওঁৰো এটা লিমিটেশ্যন আছিলে, কিন্তু তেখেতে যিমান পাৰে আমাক উৎসাহ দি পেলাই সেইখিনি কৰিলে। কিন্তু এই যে এটা ষ্টেপ যে আৰু উঠিব লাগে, আপুনি ধৰক নেশ্যনেল লেভেল খেলিব হ'লে এভৰিৱান ইজ ৰঞ্জী ট্ৰফিত, এভৰিৱান ইজ 19-20, কোনো এনেকুৱা নহয় যে ধৰক 10 আৰু 20। সেই 19-20 to 22 হ'বৰ কাৰণে যে এটা গাইডেঞ্চ লাগে, যে ধৰক কেনেকে মেটচত ৰান কৰিব, উইকেটখন কেনেকে আগদিনাখনে আপুনি উইকেটখন ৰিড কেনেকে কৰিব, কেনেকুৱা বলাৰবিলাকক কেনেকে খেলিব, সেই গাইডেঞ্চটো আমি সেইখিনি সময়ত নাপালোঁ একচুৱেলি। আমি এতিয়া এক্সপিৰিয়েঞ্চ হৈ ধৰক আমাৰ নেক্সট লটত আমি এতিয়া এজ এ বেটিং কোচ মই হৈ পেলাই আমি দিব পাৰোঁ। কিন্তু সেই গাইডেঞ্চটো যদি সেইখিনি সময়ত পালোহেঁতেন, মষ্ট প্ৰবলি ধৰক আজি যিখিনি খেলিছোঁ তাতকৈ আৰু 30% আৰু অলপ ৰান আৰু কৰিব পাৰিলোহেঁতেন যেন মোৰ এতিয়া ফিল হয়।
আপুনি নিজেই কৈছে যে বহুত কেইজন বাহিৰৰ প্লেয়াৰৰ লগত আপুনি খেলিছে ধৰক আমি নিজেও দেখিছোঁ আপুনি অৰুণ কুমাৰ হয়। বা কিৰণ কিৰণ পাৱাৰ পাৱাৰ আছিলে, হয়। ইহঁতবিলাকৰ লগত খেলিছিলে তেওঁলোকৰ লগত খেলোঁতে আপুনি টিমটোৰ ভিতৰত থাকে আপুনি টিমটোৰ সেই সময়ত অধিনায়ক আছিল সেই সময়ত আপুনি টিমটোত তেওঁলোকক লৈ কেনেকৈ ষ্ট্ৰেটেজিবোৰ বনাইছিলে গেম প্লেন বনাইছিলে হয় আমাৰ যিজনে প্ৰফেচনেল আহিছিলে তেওঁলোক বিৰাটেই ভাল আছিলে তেওঁলোক মানে ধৰক নিজৰ কাৰণেতো খেলিছিলে এজ এ প্ৰফেচনেল প্লেয়াৰ হিচাপে খেলিছিলে টিমৰ কাৰণেও আমাকো আমি যোনখিনি লোকেল ল'ৰা আছিলোঁ সেইখিনিকো আমাক গাইড কৰিব চেষ্টা কৰিছিলে আৰু এজ এ কেপ্টেইন মই সিহঁতৰ পৰা যিখিনি বিচাৰিছিলোঁ ধৰক যিখিনি চিটুৱেশ্যনত কি কেনেকুৱা লাগে কি কোনখিনি চিটুৱেশ্যনত কি কৰিব লাগে কেনেকৈ বা কিছুমান যদি ছাজেশ্যনো মই খোজোঁ ডেফিনেটলি তেওঁলোকে মোক সহায় কৰিছিলে আৰু ষ্ট্ৰেটেজি ৱাইজো ধৰক কেতিয়াবা যদি ভাবোঁ যে ফিল্ডৰ মাজত যে বলিং চেঞ্জ কৰিব তেতিয়া মোৰ লগত আছিল গৌতমো আছিলে তাৰপৰা এই শুভ্ৰ আছিলে লগত এই কিৰণ পাৱাৰ বা জেক অৰুণ কুমাৰো খুব ভাল আছিলে ষ্ট্ৰেটেজিকেলি খুবেই ভাল আছিলে তাৰ এতিয়া সি ভাল কোচো হয় এতিয়া চ' খুবেই ভাল এটা এটমছফিয়াৰিক এটা ইভেন সুখবিন্দৰ সিং খুব ভাল ষ্ট্ৰেটেজিকেলি খুব ভাল এটা আৰু আমাৰ এনভাইৰনমেণ্টটো ক্ৰিকেটিং যোনটো টিমৰ এনভাইৰনমেণ্টটো খুব ভাল আছিলে সেইখিনি সময়ত ত' সেইটো কাৰণে আমি ধৰক 2001ত আমি কোৱাৰ্টাৰ ফাইনেললৈ প্ৰি কোৱাৰ্টাৰলৈ আমি ইয়াতে নেহৰু ষ্টেডিয়ামত খেলিছিলোঁ এগেইনষ্ট কৰ্ণাটকা খেলিছোঁ তাৰপিছত আকৌ আমি এবাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলিছোঁ চ' তেনেকৈ লাহে লাহে আমি ইভেন আপোনাৰ বিজয় হাজাৰেত আমি কোৱাৰ্টাৰ ফাইনেল খেলিছোঁ দুবাৰকৈ খেলিছোঁ আৰু এবাৰ ৰঞ্জি ট্ৰফিটো আমি কোৱাৰ্টাৰ ফাইনেল খেলিছোঁ আমি পাঞ্জাৱত এগেইনষ্ট পাঞ্জাৱ চ' সেইখিনি সময়ত সেই টিমৰ যোনটো মৰাল আছিলে মৰালটো ভাল আছিলে আৰু চবকে ধৰক গাইড কৰিছিলে কোনোবাই যদি কিবা এটা হিট অফ দ্য মুমেণ্ট কোনোবা এটা যদি কৈও দিছিলে ধৰক মই এজ এ কেপ্টেইন যদি মই কিবা এটা কাৰোবাক কওঁ কোনো তেনেকে কৰা নাছিলে তাৰমানে খুব মানে স্পৰ্টিংলি লৈছিলে কথাটো আপুনি বহুকেইজন বাহিৰা কোচ যেনে লালচন্দ ৰাজপুত বা সনত কুমাৰকো পাইছিলে নেকি আপুনি তেওঁলোকৰ লগত বহুত দিন খেলিলে আপুনি গোটেইকেইজনৰ ভিতৰত কাৰ পৰা আটাইতকৈ বেছি শিকিলোঁ বুলি ভাবে ডিফাৰেণ্ট কোচৰ লগত ডিফাৰেণ্ট আছিলে প্ৰত্যেকটা কোচে ধৰক ডিফাৰেণ্টলি তেওঁলোকে টিম হেণ্ডেল কৰিছিলে কিন্তু মোৰ যোনজন মই যেতিয়া ICL গৈছিলোঁ তেতিয়া এজন অষ্ট্ৰেলিয়ান কোচ আছিলে ষ্টিভ ৰিকচন বুলি তেওঁ উইকেট কিপাৰ আছিলে বেষ্ট উইকেট কিপাৰ বেটছমেন আছিল তেওঁৰ পৰা বহুতখিনি মই ধৰক শিকিছিলোঁ তেখেতৰ এক্সপিৰিয়েঞ্চৰ ওপৰত উইকেট কিপিঙৰ ওপৰতো বহুতখিনি টেকনিকেলি বহুতখিনি শিকিছিলোঁ আৰু গেম প্লেনিং হি ৱাজ মাষ্টাৰ একচুৱেলি ক'ব গ'লে ইভেন লালচন্দ ৰাজপুতো আছিলে ধৰক সনত কুমাৰো আছিলে নানাৱতী আছিলে বাট এভৰিবডি হেজ দেয়াৰ অ'ন ৱে অফ গোয়িং বাট ষ্টিভ ৰিকচন মানে ধৰক কেনেকে হ'ব কি হ'ব দে অলৰেডি মানে ধৰক এভৰি চিটুৱেশ্যনৰ আগতেই তেওঁ হি কুড হেভ এনালাইজ এভৰিথিং মানে আপোনাৰ এটা ট্ৰেডমাৰ্ক আছে যে জাকাৰিয়া জেফ্ৰিয়ে যেতিয়া বেটিং কৰি থাকে সেই সময়ত তেওঁ চেঞ্চুৰী মাৰিলেও যিটো তেওঁৰ মানে ৰিয়েকশ্যন 0 মাৰিলেও সেই একেটাই ৰিয়েকশ্যন সেই কুল টেম্পাৰামেণ্টটো আপুনি কেনেকৈ মেইনটেইন কৰিছিল এতিয়াও ধৰক সেইটো আমাৰ ঘৰত মই অকলে ল'ৰা এটা মানে আৰু সেই তেনেকেই মা দেউতাই তেনেকেই ডাঙৰ কৰিছিলে আৰু সেইটো কাৰণে ধৰক সেইটো তাৰ পৰাই চাগৈ আৰম্ভণি হৈছিলে তেনেকে সেয়া আৰু এগ্ৰেশ্যনটো ভিতৰত থাকিলেও ইমান এটা প্ৰকাশ নকৰিছিলোঁ তাৰমানে এতিয়াও নকৰোঁ ধৰক নকৰিছিলোঁ তাৰমানে তেনেকে কিছুৱে সেই সময়ত কৈছিলে যে জাকাৰিয়াই ৰাখি থৈছে চেলিব্ৰেশ্যনটো যিদিনাখন ভাৰতীয় দলৰ হৈ খেলিব সেইদিনাখন সেই চেলিব্ৰেশ্যন কৰিম বুলি ৰাখি থৈছিল তেনেকুৱা কিবা মনত ভাৱ আছিলে নাই তেনেকে মনত একো ভাৱ নাছিলে কিন্তু দুখো লাগিছিলে কেতিয়াবা ৰান কৰিব নোৱাৰিলে দুখ লাগে কিন্তু সেই বস্তুটো প্ৰকাশ সেইটো মই ধৰক ঘৰতো মানে প্ৰকাশ কৰিব নোৱাৰোঁ মোৰ সেইটো এটা ধৰক ড্ৰবেকো হ'ব পাৰে বা এইটো মানে নাজানো আৰু এইটো আপুনি এনেকুৱা এটা সময়ত খেল এৰিলে যি সময়ত আপুনি ধৰক 100খন ফাৰ্ষ্ট ক্লাছ মেটচ খেলিব পৰা অৱস্থাত আপুনি খেল এৰিবলগীয়া হৈছিল মানে আপোনাৰ ইঞ্জুৰিৰ কাৰণে এৰিবলগীয়া হৈছিল তাৰ কাৰণে কিবা মনত কিবা ৰিগ্ৰেটছ হয় নেকি ইঞ্জুৰি বুলি নহয় মই সেইখিনি সময়ত এটা অফাৰ পাইছিলোঁ ইণ্ডিয়ান ক্ৰিকেট লীগত সেই ইণ্ডিয়ান ক্ৰিকেট লীগত যোৱাৰ কাৰণেও ধৰক 2-3 বছৰ মই তাতে খেলিলোঁ তাৰপিছত অহাৰ পিছত ধৰক চিলেকশ্যনত নাপালোঁ চ' এতিয়া আৰু সেই ৰিগ্ৰেট বুলি নকওঁ আৰু সেইখিনি যিখিনি খেলিছোঁ ওপৰৱালাৰ কৃপাত ডেফিনেটলি ধৰক 100 মেটচ ইজ অলৱেজ 100 বাট সেই তেতিয়া যদি মই সেই অফাৰটো নললোহেঁতেন তেনেহ'লে ডেফিনেটলি হ'লহেঁতেন বাট যি আছে ডেষ্টিনিত সেইটোৱে মই এতিয়াও ৰিগ্ৰেট নকৰোঁ তাৰমানে ডেষ্টিনিত যি আছে যদি সেইখিনি সময়ত মই সেই যোন বছৰ মই অফাৰটো পাইছিলোঁ সেই বছৰ তাৰমানে মই সেইখিনি সময়ত ধৰক এটা সময় আহে য'ত ধৰক ওপৰত খেলিবৰ কাৰণে মানে ধৰক ৰাস্তাবোৰ বহুতখিনি মানে ব্লক হৈ যোৱাৰ নিচিনা হয় যেনেকৈ ধৰক অকল ৰঞ্জি ট্ৰফি খেলি আছিলোঁ লাষ্ট 3-4 বছৰ তেতিয়া মোৰ ধৰক
ধৰক দেউতাক সুধি কৈছিলোঁ যে মই কি কৰোঁ, যে খেলিম নেখেলিম, মই ৰঞ্জি ট্ৰফি আৰু খেলি কি হ'ব, বেলেগকে দেউতাই ক'লে আৰু এবছৰ খেলাচোন। তেতিয়া খেলা বুলি কোৱাৰ পিছত 2 মাহৰ পিছতে মই অফাৰটো পালোঁ। আৰু ডেট ৱাজ এন এক্সাইটিং অফাৰ কাৰণে ময়ো তাতে কৰিলোঁ। ত' তেনেকে ধৰক য'ত ডেষ্টিনিয়ে লৈ গৈছে তেনেকে গুচি গ'লোঁ আৰু এতিয়া আৰু ৰিগ্ৰেট বুলি নকওঁ আৰু এইটো। যেতিয়া আপুনি খেলা এৰিছিলে তাৰ পিছৰ পৰা অসমৰ দলটোত ৰঞ্জি ট্ৰফি দলটোত দেখা যায় যে মানে আপোনাৰ যিটো প্ৰতিভা আছিলে সেই প্ৰতিভাৰ আজিলৈকে উইকেট কিপাৰ বেটছমেন দেখা পোৱা যোৱা নাই। সেই বিষয়লৈ আপুনি কি ভাবে আৰু অসম ক্ৰিকেটে সেই চিটুৱেশ্যনটো মানে কেনেকে টেকেল কৰাটো ভাল হয়? ধৰক এতিয়াও ধৰক প্লেয়াৰ নাথাকা নহয়, ধৰক কুণালে আজি বহুত বছৰৰ পৰা খেলি আছে, ৱাচিকুৰ উঠি আহিছিলে, তাৰপিছত আকৌ আৰু 2-3জন আছিলে। কিন্তু কথাটো হ'ল কি স্পেচিয়েলাইজেশ্যন কৰিবৰ কাৰণে স্পেচিয়েলাইজেশ্যন কেম্প লাগিব। স্পেচিয়েলাইজেশ্যন আপোনাৰ যেনেকৈ মই আপোনাক ক'লোঁ নৱদাৰ কথাটো ক'লোঁ যে এটা সময়লৈ ঠিক আছে, কিন্তু এটা সময়ৰ পিছত আৰু এটা কি হৈছে, এতিয়া আমাৰ সেইখিনি সময়ত আমি 4খন মেচ পাইছিলোঁ, এতিয়া ল'ৰাখিনি কি হৈছে 8খন মেচ পায়। ৰঞ্জি ট্ৰফিত 8খন মেচ পায়, তাৰপিছত ওৱান ডেৰ 8খন মেচ পায়, আকৌ T20 6-7 মানে আল্টিমেটলি গৈ থৈ ছিজনটোত 22খনৰ পৰা 24খনলৈ মেচ হয়, অকল অসমৰ হৈ পেলাই ৰঞ্জি ট্ৰফি খেলিলে। চ' সেই that amount of matches are huge. That is for that you have to be very consistent. A consistency level to maintain কৰিবৰ কাৰণে ধৰক সেই স্পেচিয়েলাইজেশ্যন কেম্প ফৰ এভৰিথিং, নট অনলি ধৰক উইকেট কিপিং, বেটছমেনৰ কাৰণেও ধৰক লাগে আৰু বলাৰৰ কাৰণেও লাগে। কিয় কাৰণে ডিফাৰেণ্ট, এতিয়া ক'ভিডৰ কাৰণে 2 বছৰ আমাৰ ফুল ছিজন হোৱা নাই, যেতিয়া ছিজন হয় তেতিয়া 8খন মেচ ডিফাৰেণ্ট ভেনিউজত খেলিব লগা হয়। ডিফাৰেণ্ট ভেনিউজত এতিয়া কিছুমান এনেকুৱা হয় যে মানুহে আমাৰ যোনে লেমেন আছে ভাবে যে বলাৰৰ কাৰণে খুব কঠিন বা উইকেট চাই পেলাই বলিং কৰা, কিন্তু বাকীবিলাকতো আৰুতো কঠিন নহয়, কিন্তু উইকেট কিপাৰৰ কাৰণেও ডিফাৰেণ্ট কণ্ডিশ্যনত ডিফাৰেণ্ট উইকেটত উইকেট কিপিং কৰাটো এটা মানে চেলেঞ্জিং কথা। ধৰক মোহালিত যদি ডিচেম্বৰ মাহত উইকেট কিপিং কৰে আৰু চেম নেক্সট মেচখন যদি আহমেদাবাদ বা গুজৰাট কি কয় আপোনাৰ বম্বেত থাকে, ইটছ এ ডিফাৰেণ্ট বল গেম। নট অনলি মানে ফাষ্ট বলাৰ বা স্পিনাৰ বা বেটছমেনৰ কাৰণে, উইকেট কিপিঙৰ কাৰণেও কেতিয়াবা কোনোবা এখন ভেনিউত স্পিন ট্ৰেক কৰে, স্পিন ট্ৰেকত আকৌ বেলেগ। চ' ফৰ ডেট ৰিজন আই থিংক উই নিড টু হেভ স্পেচিয়েলাইজেশ্যন কেম্প। কেনেকৈ কোন আৰু ধৰক আছে নাথাকা নাই, প্ৰতিভা আছে কিন্তু জাষ্ট নিড এ গাইডেন্স এণ্ড লিটল বিট অফ কোচিং। আপুনি তাৰপিছত আহিলে প্ৰশিক্ষণত, আৰু অসম ৰঞ্জি ট্ৰফি টীমটোৰ এজন মানে সফল প্ৰশিক্ষক বুলিয়ে আপোনাৰ নামটো আছে এতিয়ালৈকে, কাৰণ আপোনাৰ দিনত বেছ ভালেই খেলিছিলে টীমটোৱে। সেই টীমটো আপুনি কেনেকৈ চলাইছিল, আৰু সেই টীমততো আপুনি ধীৰাজ যাদৱকো পাইছিলে? নাই, ধীৰাজ যাদৱ যোৱাৰ পিছত মই প্ৰফেচনেল প্লেয়াৰ নাছিলে। আপুনি সেই টীমটো কেনেধৰণে চলাইছিল আৰু কেনেধৰণৰ অভাৱ আছিলে বা কেনেকৈ আপুনি সেইখিনি পূৰা কৰাইছিলে? একচুৱেলি সঁচা কথা ক'ব গ'লে, অনেষ্টলি ক'ব গ'লে, মই তাৰ আগৰ বছৰ ধৰক 2018ত মই আছিলোঁ হেড কোচ। তাৰ আগৰ বছৰ ধৰক লালচন্দ ৰাজপুত আছিলে হেড কোচ, মই এছিষ্টেণ্ট কোচ আছিলোঁ। তাতে ধৰক মই বহুতখিনি কথা শিকিছিলোঁ আৰু বহুতখিনি ধৰক তেওঁৰ লগত থাকিও বহুতখিনি কথা শিকিলোঁ। কিন্তু কথাটো হ'ল কি, আমাৰ যোনখিনি প্লেয়াৰ তেওঁলোকৰ মানে কি হয়, প্লেয়াৰ বুলিয়ে নকওঁ, এনি টিম আপোনালোকে টিমটো এটা মমেণ্টাম এটা ক্ৰিয়েট কৰিব লাগে। মমেণ্টামটো যেতিয়ালৈ ক্ৰিয়েট নহয় তেতিয়ালৈ টিমটো আগুৱাই নাযায়। তাৰমানে মমেণ্টামটো ক্ৰিয়েট কৰাৰ কাৰণে অফ ছিজনত ধৰক ছিজনৰ আগত বা প্ৰি ছিজন বা অফ ছিজনত ধৰক সেই ক্ৰিয়েশ্যনটো তেতিয়াই হয়। এটা লেভেললৈ যদি ক্ৰিয়েট কৰি দিব পাৰে তেনেহ'লে ধৰক এনি টিম এনি টাইম আপুনি মানে ধৰক মাৰিবৰ কাৰণে বা জিকিবৰ কাৰণে এনি টাইম কৰিব পাৰে। তেনেকৈ মই এটা ষ্ট্ৰেটেজি কৰিছিলোঁ। তেতিয়া মোক ACLত কথা পাতি পেলাই বা টিমটো 2099ৰ পৰা নেকি নে 2000ৰ পৰা আমি সদায় এক্সপ'জাৰ টুৰ বুলি বেংগলোৰত যাওঁ বা তেনেকৈ কৰিছিলোঁ। কিন্তু মই তেতিয়া এবাৰ ছাজেশ্যন দিলোঁ যে ৱাই নট বি গ' বিয়ণ্ড ডেট মানে মোক ক'লে কি, মই বেলেগ এখন যদি বেলেগ কাণ্ট্ৰিত যাওঁ তেনেহ'লে আমাৰ ল'ৰাখিনিয়ে ধৰক সেই এটা এনভাইৰনমেণ্টটোৱে বেলেগ পাব। সদায় বেংগলোৰ গৈ থাকোঁ, সদায় চেন্নাই গৈ থাকোঁ, গৈ থাকিলে কি হয়, তাতে 2খন মেচ জিকোঁ, 2খন মেচ হাৰোঁ, গুচি আহোঁ, কিন্তু সেইটো মনোটনাছ হৈ গৈছে আজি 16-17 বছৰে। মই তেনেকৈ মই ছাজেশ্যনো দিছিলোঁ, দিওঁতে তেওঁলোকে এগ্ৰী কৰিলে। কৰাৰ পিছত শ্ৰীলংকালৈ মেচ পঠিয়ালে। শ্ৰীলংকাত যাওঁতে শ্ৰীলংকাত ধৰক এভৰি মেচ তেওঁলোকৰ শ্ৰীলংকা আণ্ডাৰ-19 টিমত থকা আৰু এক্স শ্ৰীলংকান প্লেয়াৰ যেনেকৈ ধৰক অজন্তা মেণ্ডিছ, দিলশান, এভৰি মেচত এজন নহয় এজন তেনেকুৱা প্লেয়াৰ খেলিছিলে আমাৰ এগেইনষ্টত।
আৰু সেই তেতিয়া খেলোঁতে আমাৰ ল'ৰাই তেতিয়া তাতে জিকা আৰম্ভ কৰিলে, ৰান কৰা আৰম্ভ কৰিলে, উইকেট লোৱা আৰম্ভ কৰিলে তেওঁলোকৰ এগেইনষ্টত। তেতিয়া এটা ধৰক তেওঁলোকে তাৰমানে এটা মৰেল বুষ্ট এটা পালে যে আমি কৰিব পাৰোঁ দেখোন, ৱাই নট, আমি কৰিব পাৰোঁ। সেই তেনেকে সেই মৰেল বুষ্টটো লৈ পেলাই আৰু তাতে যোনখিনি পেচেছ থাকে ধৰক এটা টীম ধৰক ছিজনৰ আগত এটা টীম পালে এজন কোচৰ কাৰণে বহুত ডিফিকাল্ট হয়। কোচিংটো আৰম্ভ হয় ফ্ৰম দ্য ছেকেণ্ড ছিজনৰ পৰাহে। ধৰক এতিয়া এইবছৰ ধৰক মই কাৰেণ্টলি ৰেলৱে টীম কৰি আছোঁ, কিন্তু ৰেলৱে টীমটো খুবেই ভাল, কিন্তু এতিয়া মই অনলি জাজিং দ্য প্লেয়াৰে হৈ আছে এতিয়ালৈ, কোনটো প্লেয়াৰ ক'ত ফিট কৰিলে মই পাৰফৰ্মেঞ্চটো পাম এতিয়ালৈ মই ধৰিব পাৰা, এয়া মানে ধৰিয়ে আছোঁ। মোৰ কামটো আৰম্ভ হ'ব ধৰক এই ছিজনটো শেষ হোৱাৰ পিছতহে ফৰ দ্য নেক্সট ছিজন। চ' তেনেকে যেতিয়া মই লালচন্দ ৰাজপুতৰ লগত আছিলোঁ তেতিয়াই মই গম পাইছিলোঁ যে মই ক'ত ফিট কৰিলে কোনজন বলাৰে কোনটো চিটুৱেশ্যনত বল কৰিব পাৰে, কোনটো ওৱান ডে খেলখনত প্ৰথম 10 অভাৰত কোনে বল কৰিব, লাষ্ট 5 অভাৰত কোনে বল কৰিব, মাজৰ পাৱাৰ প্লেটোত কোনে বল কৰিব, এভৰিথিং তেতিয়া আপুনি মানে ফিক্স কৰিব পাৰে। ধৰক মোক যদি ধৰক এটা পিন চিটাৰ লাগে বা মোক যদি মেচখন যদি অলপ ৰখাই পেলাই খেলিব লাগে, ছিংগল ওলাই খেলিব লাগে, কোনজন বেটছমেন ক'ত ফিট হয়, এভৰিথিং আপোনাৰ তেতিয়া আপুনি ইউ কেন ফিট। আৰু যেতিয়া এটা টিম ধৰক এটা 15 বা 20 জনৰ ভিতৰত এটা পুল অফ প্লেয়াৰ্ছ থাকিব, দে ন' ইচ আদাৰ ষ্ট্ৰেংথ, তেতিয়া ধৰক টিমটো খেলাটো বহুত ইজি হৈ যায়। তেতিয়া টিমটোৰ মানে এভৰিবডি হেজ দেয়াৰ অ'ন কেপেবিলিটিজ। চাপ'জ মোক জানে যে মই এইটো চিটুৱেশ্যনত এনি চিটুৱেশ্যন এইটো চিটুৱেশ্যনত যদি যাওঁ এখেতে মেচখন ওলাই আনিব পাৰিব। চ' দে ন' দে হেভ দ্য ট্ৰাষ্ট, আদাৰ 14 পিপল হেভ দ্য ট্ৰাষ্ট অন ইউ। সাপোজ এজ এ ক্যাপ্টেন লাষ্ট 3 ওভাৰ আছে 20 ৰান লাগে, কোনজন বলাৰক দিলে আমি জিকিম, কেপ্টেনো তেতিয়া গম পায়। আৰু কেপ্টেনো গম পোৱাৰ লগে লগে বাকী যোন 9জন প্লেয়াৰ আছে তেওঁলোকেও ছাপোৰ্ট কৰিব, ছাপোৰ্ট চিষ্টেমটো আহি যায় তেতিয়া। সেই তেনেকে টিমটো জিকে। আমি তেনেকে ধৰক ছত্তীশগড়ৰ নিচিনা টিম এটা লাষ্ট 2 ওভাৰত 35 ৰান লাগিছিলে এখন মেচ 198 T20 মেচত, আমাৰ লোকেল প্লেয়াৰ হৈ তেওঁলোকে আমাক জিকাই দিছিলে। চ' আমাৰ সেই অনুভৱে হোৱা নাছিলে যে যেতিয়ালৈ 35 ৰান থাকোঁতো যে আমি মেচখন হাৰিম বুলি। আমি ভাবিছিলোঁ যে 35 ৰান হ'লেও আমি জিকিমেই। দ্যাট মমেণ্টামটো ক্ৰিয়েট কিন্তু ছিজনৰ আগতেই হৈছে। মমেণ্টামটো ক্ৰিয়েট সেইটো কিন্তু সেই পাৰ্টিকুলাৰ টুৰ্ণামেণ্টত নহয়। আৰু এজ এ কোচ আৰু এটা কথা সুধোঁ আপোনাক মই, অসমৰ যিখিনি এতিয়া লোকেল প্লেয়াৰে খেলি আছে সেই প্লেয়াৰখিনিৰ ভিতৰত এনেকুৱাও কেইজনমান আছে যিকেইজন আপোনাৰ পিছতো মানে ভাৰতীয় টীমত সোমাব লাগিছিল, মানে তেওঁলোকৰ সেই প্ৰতিভা আছিল, আপোনাৰ দিনততো ছাপৰ্টটো নাপালে আপুনি, কিন্তু আজিৰ তাৰিখততো সেইখিনিও পাই আছে, কিন্তু তেওঁলোকে এতিয়াও মানে টীমত সোমাবগৈ পৰা নাই, কোনো এটা টীমত সোমাব পৰা নাই। এই বিষয় লৈ আপুনি কি ভাবে? নহয়, আজি প্ৰব্লেম এতিয়া যেতিয়াৰ পৰা IPL আৰম্ভ হৈছে, মাৰ্কেট বুলিয়ে কৈছোঁ ধৰক সহজ ভাষাত, অপেন হৈ গৈছে। আপোনাৰ এতিয়া ধৰক সকলো ৰান কৰিলে, পাৰফৰ্ম কৰিলে বা উইকেট ল'লে চবৰে চকুত পৰা যায়। আমাৰ সময়ত কি আছিলে ধৰক 4খন মেচ 20 জনৰ ভিতৰত খেলিলোঁ, আপোনালোকে মিডিয়াত লিখিলে, অসমত লিখিলে বা নেশ্যনেল মিডিয়াই যদি কাভাৰ কৰিলে আকৌ 4খন মেচ হোৱাৰ পিছত আকৌ 8 মাহৰ পিছত আকৌ নেক্সট ছিজনটোৰ কাৰণে। বাট নাও দ্য ছিজন হেজ ষ্ট্ৰেচ, ৰঞ্জি ট্ৰফিত 24খন মেচ, তাৰপিছত IPL আছে। চ' এতিয়া ধৰক ছিজনটো ইউ নিড টু হেভ টু বি ভেৰি কনচিষ্টেণ্ট। কনচিষ্টেঞ্চিটো যদি নহয় এজ এ প্লেয়াৰ ইণ্ডিভিজুৱেলি আৰু এজ এ টিম, তেতিয়ালৈ ধৰক চকুত নপৰে। নেশ্যনেল চিলেক্টৰে কওক বা মিডিয়াই কওক। ত' কাৰণে নাও আৰু এতিয়া ধৰক টিমো বাঢ়ি গ'ল, 37 টিম হৈ গ'ল, এতিয়া টিম বহুতখিনি বাঢ়ি গ'ল। চ' এতিয়া ইউ নিড টু বি ভেৰি কনচিষ্টেণ্ট। আৰু কনচিষ্টেণ্টলি হ'ব কাৰণে ধৰক এইটো ডেট লেভেল অফ কনচেনট্ৰেশ্যন, ডেট লেভেল অফ পেশ্যন ইউ নিড টু হেভ। ধৰক অকল ৰঞ্জি ট্ৰফিয়ে খেলিম বুলি ভাবিলেই বা অকল বোলে মোৰ এইকেইখন মেচেই বুলি সেই থিংকিং প্ৰচেছ হ'লে নহ'ব। যদি ওপৰত খেলিব মন আছে তেনেহ'লে ডেফিনেটলি ইউ নিড টু হেভ বি ভেৰি কনচিষ্টেণ্ট। আৰু শেষ প্ৰশ্নটো হ'ল, আপোনাৰ ক্লাছ 6ৰ কোচ নৱাব আলীয়ে আপোনাক ভাৰতীয় দলত পাব বুলি বহুত আশা কৰি আছিলে, নোপোৱাত তেখেত আজিও হতাশ, কিন্তু এতিয়া আপোনাৰ ল'ৰাই তেওঁৰ ওচৰতে এতিয়া ক্ৰিকেট প্ৰশিক্ষণ ল'ব আহিছে নতুনকৈ, তেওঁৰ ওপৰতো কিন্তু একেধৰণৰ আশা ৰাখিছে, আপুনি কি ভাবে? ইটছ টু আৰ্লি একচুৱেলি, ইট ইজ টু আৰ্লি যে খেলিব। তেখেতে খেলকচোন বাৰু, এতিয়া ধৰক ডিষ্ট্ৰিক্ট খেলি আছে, খেলক। এতিয়া ইটছ টু আৰ্লি টু চে। এতিয়া আৰু তাৰ নিজৰো লাগিব, ডেডিকেশ্যন লাগিব, পেশ্যন লাগিব। চ' বাট ষ্টিল হি ইজ ৱৰ্কিং হাৰ্ড। চাওঁ কি হয়। ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে আৱাজ দা ভইচক, আৰু আপোনাৰ পৰা আগলৈও এনেকুৱা ধৰণৰ কথা বতৰা আমি জানিম বুলি পেলাই আশা কৰি আজিলৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ। নমস্কাৰ। নমস্কাৰ।